মাই ডিয়াৰ ষ্টুডেণ্টছ, সকলোকে ক্লাছ টিউটৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম জাতীয় বিদ্যালয়ত ক্লাছ 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 11 মানে 11 নম্বৰ পাঠ চৌপাশৰ পৰিৱৰ্তনবোৰ, ইয়াৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ প্ৰশ্নৰ উত্তৰলৈ আহা। 1 নম্বৰ প্ৰশ্ন তোমালোকে চাবা, শুদ্ধ আৰু অশুদ্ধ বিচাৰি উলিয়াব দিছে আৰু ইয়াত মানে 4টা অপশ্যন থাকিব, সঠিক উত্তৰটোহে বাছনি কৰিব। 1 নম্বৰটো আছে সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ'ল সংপৃক্ত দ্ৰৱ, গাঢ় দ্ৰৱ, লঘু দ্ৰৱ আৰু প্ৰলম্বন। তো ইয়াৰ সঠিক উত্তৰটো হ'ব সম্পৃক্ত দ্ৰৱ অৰ্থাৎ অপশ্যন নম্বৰ এ। 2 নম্বৰ আছে উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাব্যতা কি কৈছে, এ নম্বৰত বাঢ়ে, বি নম্বৰত কমে, চি নম্বৰত নাবাঢ়ে নকমেও, ডি নম্বৰ বাঢ়িব পাৰে কমিবও পাৰে। উত্তৰটো বাঢ়িব পাৰে কমিব পাৰে। 3 নম্বৰত আছে এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ এ নম্বৰ কম, বি নম্বৰ বেছি, চি নম্বৰ কমিব পাৰে বাঢ়িব পাৰে, ডি নম্বৰ বেছিও নহয় কমো নহয়, একে থাকে। গতিকে এইটো উত্তৰটো হ'ব কমিব পাৰে বাঢ়িব পাৰে। সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ C2। 2 নম্বৰত আছে নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ'ব পৰা প্ৰক্ৰিয়াটো চিনাক্ত কৰা। তো ইয়াত 4টা অপশ্যন আছে। এ আছে চাউলৰ পৰা ভাত ৰন্ধা, কাগজ এখিলা ৰকেট, মানে এইটো চোৱা, চাউলৰ পৰা ভাত ৰন্ধাৰ পিছত সেই ভাত আকৌ চাউল হোৱাটো অসম্ভৱ, গতিকে এইটো নহয়। বি নম্বৰটো হৈছে কাগজ এখিলা ৰকেট আকৃতি, কাগজ এটা ৰকেট বনায়, আকৌ কি কৰিছে, ৰকেটটো কাগজ বনাব পাৰিম নেকি, অসত্য, কাৰণ এইটো কাগজ এটা কেতিয়াও মানে ৰকেট কাটিতো বনাব লাগিব না, সেইটো আকৌ ঘূৰাই কি বনাব নোৱাৰিম, কাগজ বনাব নোৱাৰিম। কাগজ এখিলা জ্বলোৱা, এইটোও নহয়, কাৰণ কাগজ এখিলা জ্বলোৱাটো মানে কি হ'ব, পুৰি যাব। কিন্তু তোমালোকৰ প্ৰশ্নটো কৈছে কি, এটা বস্তু বনাৰ পিছত আকৌ সেই আগৰ ওপৰলৈ ঘূৰি অনাটো। কাগজ এখিলা ভাজ কৰি চৰাই বনোৱা, এইটো সত্য। কাগজ এটা চৰাই বনালে ভাজ কৰি যদি বনোৱা, সেই ভাজটো গুচোৱাৰ লগে লগে সেই আগৰ নিচিনা কাগজ হৈ যাব। মম গলোৱা ই নম্বৰ, এইটোতো একদম অসত্য। চ' উত্তৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ ডিত থকা কাগজ এখিলা ভাজ কৰি চৰাই বনোৱাটো। 3 নম্বৰত আছে এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে, তাৰপাছত বটলটোৰ পিছফালে গৰম কৰা হৈছে, পাছত পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কি ওলাইছে, তাৰমানে কাঁচৰ বটলৰ এটাৰ মুখ পানীত ডুবাই ৰখা হৈছে আৰু মানে কি কৈছে, বটলৰ পিছফালে গৰম কৰা হৈছে, অলপ পাছত পানীত বুৰবুৰণি ওলাব। কিয়? উত্তৰটো হৈছে এটা কাঁচৰ বটলৰ মুখখন গামলাত থকা পানীত বুৰাই ৰখা হ'ল, এতিয়া বটলটোৰ পিছফালে জ্বলি থকা মম এডালে তাৰ প্ৰয়োগ কৰা হ'ল, এতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হ'ল জুইৰ তাপ পাব, বটলৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে, এই বায়ুৰ চলাচলৰ বাবে পানীত বুৰবুৰণি হৈছে। 3 নম্বৰত আছে গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে, এইটো চাবা ভালকৈ, গৰম কৰিলে বোলে বায়ুৰ আয়তন বাঢ়ে, এই কথা প্ৰমাণ কৰিবলৈ এটা বৰ্ণনা কৰা। কেনেকৈ বৰ্ণনা কৰিম আমি, এটা বেলুন লোৱা হ'ল, মনত ৰাখিবা গৰম মানে কৰিলে বায়ু বোলে ভাৰ হয়। চ' আমি পৰীক্ষা কৰাৰ কাৰণে এটা কি ল'ম, বেলুন ল'ম, বেলুনটোৰ ভিতৰত বায়ুখিনি গৰম কৰা হ'ল, মানে বায়ু সোমাই দিয়া হ'ল। বায়ু গৰম হ'লে পাতল হয় আৰু ওপৰলৈ উৰি যায়। আচলতে ঠাণ্ডা বায়ুতকৈ গৰম বায়ু বেছি ঠাই আগৰে, অৰ্থাৎ বায়ু গৰম হ'লে বায়ুৰ আয়তন বাঢ়ে। ঠাণ্ডা বায়ু যিখিনি ঠাইত থাকে, গৰম বায়ু তাতকৈ কি লাগিব, বেছি ঠাই লাগিব, যাৰ কাৰণে গৰম বায়ুৰ আয়তন বেছি। 5 নম্বৰ আছে LPG বায়ুতকৈ গধুৰ, ধৰা ৰান্ধনি ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে, বতাহ যেনিবা বলা নাই, গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব। মানে ৰান্ধনি ঘৰত গেছ ওলাই আছে,
গেছ চিলিণ্ডাৰৰ পৰা বতাহ চাপ'জ ধৰি লোৱা হয় যে বতাহ নাই, গেছবিধ ওপৰলৈ যাব নে তলত জমা হৈ থাকিব। এটা ভালকৈ খেয়াল কৰিবা। কথাটো হ'ল LPG বায়ুতকৈ গধুৰ। এটা মনত ৰাখিবা, বায়ু কিন্তু যিটো LPG গেছ আছে সেইটো বতাহতকৈ কি হয়, ভাৰী হয়। তৰল ৰান্ধনীঘৰত চিলিণ্ডাৰৰ পৰা গেছ ওলাই আছে, বতাহ যেনিবা বলা নাই, LPG গেছবিধ ওপৰলৈ উৰি যাব। ইয়াৰ কাৰণ ই অক্সিজেনৰ স্পৰ্শত অহাৰ লগে লগে পাতল হৈ পৰে আৰু ই অত্যন্ত জ্বলনশীল হৈ পৰে। মানে বায়ুত থকা অক্সিজেনৰ লগত কি হয়, মিলি যায়, যাৰ কাৰণে কি হয়, জ্বলনশীল পৰে। 6 নম্বৰ আছে জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা। যদি মমবাতি এডাল জ্বলোৱা হয় নাইকিয়া হৈ যায় কিয়? উত্তৰটো হ'ল মমবাতি এডাল জ্বলালে বস্তুটো অক্সিজেনৰ লগত লগ হৈ জলীয় ভাপ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, ফলত মমবাতিটো নোহোৱা হৈ যায়। মানে জলীয় ভাপখিনি অক্সিজেনৰ লগত মিলিত হৈ কি হয়, জ্বলি যায় আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, যাৰ বাবে মমবাতিডাল শেষ হৈ যায়। এইবাৰ 7 নম্বৰ প্ৰশ্নত দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা। দ্ৰাৱক আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া। উত্তৰ, দ্ৰৱত যিটো পৰিমাণ কম তাক দ্ৰাৱক বোলে। উদাহৰণস্বৰূপে চেনি পানী, দ্ৰৱৰ চেনি। এতিয়া দ্ৰৱ যিটোৰ পৰিমাণ বেছি তাক দ্ৰাৱক বোলা হয়, যেনে চেনি পানীৰ, দ্ৰৱৰ পানী। সংপৃক্ত দ্ৰৱ হ'ল সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হৈছে সংপৃক্ত দ্ৰৱ। এবাৰ আমি 8 নম্বৰ প্ৰশ্নত চাম। বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা। উদাহৰণ দিবা। কাগজ এখিলা জ্বলালে অক্সিজেনৰ লগত লগ হয়, ফলত জলীয় ভাপ আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, এই দুয়োটা বায়ুৰ লগত মিলি যায়। তোমালোকৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।